বন্ধু বান্ধৱীসকল গুড মৰ্ণিং। আজি মই ধুনীয়াকৈ ওলাইছোঁ, বজাৰ যাম মাৰ লগত। আৰু কি বজাৰ কৰিম, বিহুৰ বজাৰ মানে ধেৰ আছে কৰিবলগীয়া। এতিয়া আমি গৈ আছোঁ আৰু আপোনালোকক দেখাই আছোঁ আজি মাৰ্কেটত কি ওলায়, কি লওঁ, আপোনালোকে চাই থাকিব। এয়া মই ওলালোঁ মাৰ্কেট কৰিবলৈ, মা আছে আপোনাৰ ৰাস্তাত। আৰু ফ্ৰেণ্ড, হেলমেটটো বহুত জৰুৰী নিজৰ ছেফটিৰ কাৰণে আৰু পুলিচৰ কাৰণেও। আমি এতিয়া গৈ আছোঁ, যাম, ষ্টাৰ্ট কৰিম। তাৰপিছত গৈ পিনে আপোনালোকক দেখাই আছোঁ কি হয়। এতিয়ালৈ বাই বাই। এতিয়া মাৰ্কেট আহি পালোঁ, দেখাই আছোঁ মই আপোনালোকক। স্কুটিখন মানে লৈ যাওঁ, ইয়াতে বহুত দূৰত থাকিব, চ' লৈ যাওঁ। 10 টকা 20 টকাৰ বনাব, বঢ়িয়া বনাই দিবি। আৰু কি লাগে মা? চেনি কিমান ল'ব? চেনিচোন আছে হ'বলা। নাই আমাৰ বজাৰ হৈ গ'ল ফ্ৰেণ্ড। আমাৰ বজাৰ কৰি একেবাৰে ফুল বজাৰ। আমি পিছত দেখুৱাই আছোঁ আপোনাক। এতিয়ালৈ বাই বাই ন মা। এতিয়া ঘৰ আহি পালোঁ, নমাওঁ। বাপৰে কি বস্তু। মা আজি ঠিক বজাৰ কৰিলোঁ। দেখুৱাই আছে এইবিলাক বজাৰ, চাওক এইবিলাক কি বজাৰ কৰিছে আজি। বাই বাই।